সাবস্ক্রাইব কৰিব MK টিচ চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সকলোকে MK টিচ চেনেলত স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া লেচন 4 সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে এনেকৈ হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ধন্যবাদ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ উত্তৰ দিয়া। কোনৰ প্ৰশ্নটো হৈছে যে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে তেওঁৰ জন্মভূমি বা মাতৃভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। খ নম্বৰ প্ৰশ্নটো হৈছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইতহে জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰটো হৈছে কবিৰ ভাগৰুৱা আত্মাই তেওঁৰ আপোন জন্মভূমিৰ বুকুত বা গধূলি বালিৰ মাজতহে জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ নম্বৰ প্ৰশ্নটো হৈছে যে কবিয়ে পক্ষী হৈ ক'ত বাস ল'ম বুলি কৈছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে পক্ষী হৈ জন্মভূমিৰ বননিৰ কোনো এটা চকুত বাস ল'ম বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে কবিয়ে হিমালয় পৰ্বত ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? কবিয়ে হিমালয় পৰ্বতৰ শিল হৈ বা শুকুলা বৰফ কণা হৈ মিহলি হৈ ৰ'ব বুলি কৈছে কবিতাটোৰ মূল ভাৱৰ ওপৰত ভিত্তি কৰি। 4 নম্বৰ প্ৰশ্নটো হৈছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি লিখা। পুৰাত সন্ধিয়াত মেলা খেলা, হিয়া দিয়া, চকুত বুকুত কণা জনা। 5 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। পক্ষী চৰাই, শীতলী চেঁচা শীতল, সোণ বালি সোণ বৰণীয়া, মৰম চেনেহ প্ৰথম আদি, টিং পৰ্বতৰ আগ বা ওখ বাগ। 6 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ কবিতাটো কেইফাঁকি গদ্য ৰূপত লিখা। সোণালী মেঘ হৈ ৰঙালী আহি বিৰিগাম, হেতা পৰা দুখনি ওঠত। গদ্য ৰূপ সোণালী মেঘ হৈ হেতা পৰা দুখনি ওঠত ৰঙাহাঁহি বিৰিলাম। গ নম্বৰ প্ৰশ্নটো হৈছে আকাশৰ তৰা হৈ ৰৰ লাগি চাই ৰম সেউজীয়া শুৱনি সেউজুতি। গদ্য ৰূপ আকাশৰ তৰা হৈ তোমাৰ সেউজীয়া শুৱনি সেউজুতি ৰৰ লাগি চাই ৰম। 7 নম্বৰ প্ৰশ্নটো হৈছে পাঠত থকা জন্মভূমি কবিতা অংশৰ মূলভাৱ লিখা। ইয়াৰ উত্তৰটো হৈছে মূলভাৱ। জন্মভূমি কবিতাটোৰ জৰিয়তে কবি নুমলীবালা দেৱীয়ে নিজৰ মাতৃভূমিৰ প্ৰতি থকা অপাৰ ভক্তি আৰু গভীৰ প্ৰেম প্ৰকাশ কৰিছে। কবিয়ে অনুভৱ কৰিছে যে তেওঁৰ অস্তিত্ব সেই জন্মভূমিৰ গধূলি বালিত গঢ় লৈ উঠিছে। সেয়েহে মৃত্যুৰ পাছতো তেওঁ এই জন্মভূমিৰ পৰা আঁতৰি যাব নিবিচাৰে। তেওঁ মেঘ হৈ আকাশৰ তৰা হৈ বা হিমালয় বুকুৰ বৰফৰ কণা হৈ হ'লেও নিজৰ দেশৰ বুকুত সদায় বিলীন হৈ থাকিব বিচাৰে। চমুকৈ ক'বলৈ গ'লে জন্মভূমিৰ প্ৰতি থকা অকৃত্ৰিম মৰম আৰু মৃত্যুৰ পিছতো পুনৰ ইয়াৰ বুকুলৈ উভতি অহাৰ হেঁপাহেই হ'ল এই কবিতাটোৰ মূল উপজীব্য। যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।